Hey guys, so ৰৈ ৰৈ বিনালে আপোনালোকে নিশ্চয় এখন চিনেমাৰ নাম শুনিছে মানে বৰ্তমানলৈকে চিনেমাখন ৰিলিজ হোৱা নাই কিন্তু এখন আহিবলগীয়া চিনেমা জুবিন দাৰ হয় আৰু বহুতে এইখন চিনেমাৰ কাৰণে অপেক্ষা কৰি আছিলে আগৰ পৰাই আৰু বৰ্তমান ময়ো এইখন চিনেমাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ চ' এইখন চিনেমাৰ ওপৰত আজি কথা পাতিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে চ' ৰৈ ৰৈ বিনালে এইখন মুভিৰ এখন অফিচিয়েল পোষ্টাৰ তেখেতসকলে ফাইনেলি ৰিলিজ কৰি দিছে আমাৰ আগত আৰু পোষ্টাৰখন হ'ল এইখন আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখা পাই আছে বৰ্তমান আৰু এইখন পোষ্টাৰৰ ওপৰত কথা পাতিব গ'লে কেনেকুৱা লাগিছে পোষ্টাৰখন চ' পোষ্টাৰখনটো খুবেই ভাল লাগিছে আৰু এটা ইউনিক টপিকৰ ওপৰত এখন ফিল্ম হয় মানে অসমীয়া ইণ্ডাষ্ট্ৰীৰ ভিতৰত আজিলৈকে কোনো এখন চিনেমা মিউজিক বেছড ওপৰত বনা নাই মানে মিউজিকৰ ওপৰত বেছ কৰি বনোৱা হোৱা নাই এইখন অসমৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত ফাৰ্ষ্ট মিউজিকেল বেছ চিনেমা হ'বলৈ গৈ আছে য'ত আমাৰ এক্ট কৰি আছে জুবিন গাৰ্গে আৰু ইয়াৰ লগতে আমাৰ সেই মুভিখনৰ লিড এক্টৰ যোনজন হ'ল জুবিন গাৰ্গ তাৰ নাম কি হ'ব একটা মানে তেখেতৰ নামটো কি হ'ব সেই চিনেমাখনৰ ভিতৰত সেইটো আমি গম নাপাওঁ কিন্তু তেখেত অন্ধ হ'ব সেই চিনেমাখনৰ ভিতৰত সেইটো আমি নিজেই গম মানে সেইটো আমি পোষ্টাৰখন চাই পেলাই বা জুবিন গাৰ্গে নিজেও ৰিভিল কৰি দিছে যে কেৰেক্টাৰটো অন্ধ হ'ব মানে যোনজন লিড হ'ব তেখেত অন্ধ হ'ব কিন্তু তেখেত মিউজিক খুব বেছি ভালকৈ জানিব চাগে মেবি বা ষ্টৰীৰ ওপৰত আমি কথা পাতিব নাযাওঁ বৰ্তমান আৰু ইয়াৰ আগত যোনখন জুবিন দাৰ মুভি আহিছিল যোনখনৰ হ'ল চিকাৰ সেইখন ইমান এটা ভাল প্ৰদৰ্শন নকৰিলে ছবিগৃহত আপোনালোকে সকলোৱে হয়তো গম পায় কিন্তু বৰ্তমান এই মুভিখনৰ তেখেতৰ লুকটো হওক বা পোষ্টাৰখনে চাই পেলাই বা এখন ফাৰ্ষ্ট মিউজিকেল বেছ চিনেমা হ'বলৈ গৈ আছে যিহেতু আৰু মিউজিক কোনে ভাল নাপায় জুবিন দাৰ মিউজিকটো আমি সকলোৱে ভাল পায় সকলোৱে জানোৱেই গতিকে মিউজিক চবেই ভাল পায় গতিকে এবাৰ জুবিন দাৰ কামবেক হ'ব পাৰে আৰু বহুত ভালকৈ হ'ব পাৰে কাৰণ মোৰ লুকটো চাই পেলাই এবাৰ বেছি ভাল লাগিছে জুবিন দাৰ এই মুভিখনৰ আৰু মুভিখনৰ শ্বুটিং হৈছে শ্ৰীলংকাত এবাৰ যোৱাবাৰ লণ্ডনত গৈ পেলাই শ্বুট হৈছিলে কিন্তু এবাৰ শ্ৰীলংকাত শ্বুট হৈছে আমাৰ ইণ্ডিয়াৰ কাষতে আৰু শ্ৰীলংকাৰ কলম্বিয়া আৰু বালাপিটিয়া জেগাখনত বেছিকৈ শ্বুট হৈছে বালাপিটিয়া নামৰ জেগাখনত বেছিকৈ শ্বুট হৈছে চিনেমাখন আৰু কেনেকুৱা হ'ব কাহানীখন ইয়াতে অন্ধ আছে কেৰেক্টাৰটো খালী আন্ধাধুনৰ নিচিনা নহ'লেই হ'ল মানে লাইক তাতেও এটা মিউজিক বেছড চিনেমা হয় সেইখনো ক'ব গ'লে মিউজিক বেছড নহয় কিন্তু যোনজন কেৰেক্টাৰ আছিলে সেইজন অকণমান মিউজিকৰ লগত হেৰি আছিলে আৰু লগতে তেখেত অন্ধ আছিলে আৰু তাৰপৰা ইনস্পায়াৰ লৈ পেলাই অলপমান সেনেকুৱা টাইপ নবনালেই হ'ল যাতে অকণমান কপি টাইপ নালাগক মুভিখন ভাল হওক যাতে ষ্টৰী আমি নতুন দেখিবলৈ পাওঁ তাৰে কামনা কৰিছোঁ আৰু হ'ব লাগে কামবেক হ'ব লাগে কাৰণ পোষ্টাৰখন ভাল লাগিছে আৰু লাইক টেলেণ্টটো আমাৰ আছামিজ ইণ্ডাষ্ট্ৰীত বহুত আছে গতিকে আপোনাৰ এই চিনেমাখন লৈ পেলাই অপিনিয়নটো কি মোক নিশ্চয় কমেণ্টত জনাব আৰু আপুনি এইখন চিনেমালৈ অপেক্ষা কৰি আছে নাই মোক সেইটো কমেণ্টত জনাব